আপোনাক কথা এটা সুধিমকৈ পাহৰিয়ে গৈছোঁ। আজি মনত পৰোঁতে সুধিয়ে দিওঁ আৰু। কি কথা আৰু বোৱাৰী? নহয় মানে মা, ভণ্টিৰ কথা ক'ম বুলি ভাবিছোঁ। ভণ্টিয়েতো গাঁৱলৈকে বিয়া হৈছে। কিমানো দূৰ? 10 মিনিটমান দূৰ বাৰু। তথাপিও ভণ্টিয়ে ঘৰলৈ এপাকো নাহে যে। মোৰ বিয়া হোৱা আজি 6 মাহেই হ'ল। ভণ্টিয়ে দুবাৰহে আহিছে এইখন ঘৰলৈ, তাকো আহিলে নহয় নিচিনাকৈহে। এদিন সেই সকাম কৰোঁতে আৰু দেউতাৰ বেমাৰ হওঁতে। ভণ্টিয়ে বাৰু কিয় ঘৰলৈ নাহে মা? নাহে তাই ঘৰলৈ, বহুত প্ৰয়োজনীয় হ'লেহে আহে। নাহে ভালেই হৈছে। মা, কিয় নাহে তাই কওকচোন? এনেই নাহেও। বেছি মাকৰ ঘৰলৈ অহাটো ভাল কথা নহয় নহয়। আৰু কিয়নো আহিব? এইখন ঘৰলৈ আহি জানো কিবা পায়? আৰে, মায়ে দেখোন গ'লগৈ। মায়ে ইমান দুখত কথাটো কিয় ক'লে বাৰু? নিশ্চয় কিবা এটা হৈছে ইয়াৰ আগতে। ময়ে এবাৰ বিক্ৰমক সুধিবই লাগিব। শুনাচোন। অঁ, কোৱাচোন। কথা এটা সুধো, ভালকৈ মোক বুজাই দিয়াচোন। কি কথা কিনকিনি? আজি মায়ে মোক বৰ চিন্তিত কৰি দিলে। কিয়? কোৱাচোন। ভণ্টিয়ে বাৰু গাঁৱলৈকে বিয়া হৈ কিয় ঘৰলৈ ইমান কমকৈ আহে? কমকৈ আহে মানে তাইতো ঘৰলৈ নাহেই। মই বিয়া হোৱাৰ পাছত দুবাৰহে অহা মনত আছে তাই, আৰু সেয়াও বেছি দেৰিলৈকে থকা নাই, গুচি গৈছে। সেইবোৰ বহুত কথা বুজিছা। কি কথা? মোক কিয় কোৱা নাই তুমি? ক'বলৈ তেনেকৈ সুবিধাই পোৱা নাই। আজি তুমি শুই উঠিলা বুলিহে। শুনা, আচলতে ভণ্টি এইখন ঘৰলৈ আহিলে ডাঙৰ বৌয়ে বেয়া পায়। কি? কিন্তু কিয়? কিয় বেয়া পায় নাজানো। তাই আহিলে ডাঙৰ বৌয়ে মুখখন এপাচিমান কৰি থয় আৰু ইটো সিটো কথা শুনোৱাই থাকে, ঘৰখনত কাজিয়া কৰে। সেইবোৰ অশান্তি হয় কাৰণে ভণ্টিয়ে আহিবলৈকে এৰিলে। আগতে আহিছিলে, তাৰপিছতে যেতিয়াৰ পৰা এইবোৰ বৌৰ পৰা এইবোৰ শুনিব পালে তেতিয়াৰ পৰা তাই নাহে ঘৰলৈ। অপমান সহ্য কৰিবলৈনো কোনে আহিব কোৱাচোন? কি? বাইদেৱে তেনেকুৱা ব্যৱহাৰ কৰে? অঁ কিনকিনি, আমিও তাইক জবৰদস্তি নকৰোঁ আহিবলৈ। আচ্ছা, এইটোহে কথা মানে। হ'ব দিয়া, এতিয়া মই শুওঁ, তুমিও শুই থাকা। এইবোৰ কথা পাছতো হৈ থাকিব। নাই নাই বাইদেউ, বেলেগ একো মিক্স কৰিব নালাগে। মই যিকেইটা বস্তু কৈছোঁ সেইকেইটা বইল কৰি পেলাই খুৱাই দিব। জালুক দিবলৈ নাপাহৰিব আকৌ। অঁ, তেনেকৈ খুৱাওঁগৈ আৰু। তাকে তোমাক সুধো বুলি আহিলোঁ আকৌ। যোৱাবাৰো সেই তুমি খুৱাই দিলা, ইমান ধুনীয়াকৈ ভাল পালে। এইবাৰহে তাকে সুধো বুলি আহিছোঁ। অঁ, ভালেই কৰিলে। পাৰিলে মই এপাক যাম বাৰু। আহিবাচোন আহিবা। মই এতিয়া যাওঁ, বনাই পেলাই খুৱাওঁগৈ পাই। অঁ, ঠিক আছে, যাওক জল্দি। নীলু, কোৱাচোন। তোমাৰ ফোন আহিছিল, ঘৰৰ পৰা সৰু বৌয়ে ফোন কৰিছে। অঁ, হয় নেকি? যোৱা কথা পাতি লোৱাগে। ঠিক আছে বাৰু। যেনে তেনে ভণ্টিক মনালোঁ আৰু দেই। তাই যে কোনো পধ্যে মান্তি নহৈছিলে আহিবলৈ। নিজৰ মাকৰ ঘৰলৈ আহিবলৈও কোনোবাই এনেকৈ কৰেনে? বাৰু যিয়েই নহওক, তাই যে মান্তি হ'ল সেয়াই বহুত। যাওঁ, বজাৰৰ লিষ্টখন এওঁৰ হাতত দি দিওঁগৈ। ইমান দিনৰ মূৰত ভনীয়েকজনী আহিব, কিবা এটা ভালকৈ নোখোৱালে হ'বনে? 2 দিনমান থাকিয়ে যাব ক'ব লাগিব। ইমান দিনৰ মূৰত আহিছে যেতিয়া থাকিবলৈ দিব। বাকী মই বাইদেউক চাই ল'ম বাৰু। চাওঁচোন তাই এইবাৰ কেনেকৈ অপমান কৰে তাইক, মই এইখন ঘৰত থকা অৱস্থাত। আহিল আৰু এই আপদটো। কিনকিনি কিয় মাতিলে জানো তাইক? একেবাৰে দেখিবলৈ মন নাযায় মোৰ। ঘৰত আহি কাম ধাম নকৰাকৈ ডকচি ডকচি খাব, মাকৰ লগত কথাৰ মহলা মাৰি থাকিব। ইমান দিনে নাহিছিলে, বহুত শান্তিত আছিলোঁ। এবাৰে নাহোক বুলিয়ে ভাবিছিলোঁ। কিয় জানো মাতিলে, কিনকিনিয়েহে জানে আৰু। তাইও যে অলপ বেছি আছে আৰু। একদম খং উঠি যায় মোৰ। ল'ৰা পোৱালি লৈ আহিব, তাতে এনেকৈ কাম বঢ়াবলৈ। কম উৎপতীয়া নে এইটো ল'ৰাটো? সৰুতে আমাৰ বেটিক কিমান মাৰে আকৌ। একদম চৰিয়াই চৰিয়াই শেষ কৰিব মন নাযায় আকৌ মোৰ। এই চব আপদ চব এই চব। নাহিছিলে ইমান দিন, ইমান শান্তিত আছিলে ঘৰখন, এতিয়া আকৌ আহি পেলাই এইবোৰ। মই ওলাওঁ নেকি? গধূলিয়ে হ'বৰ হ'ল। ওলোৱা মানে? এইবোৰ কি কৈছা ভণ্টি? ঘৰলৈ যোৱা কথাটো কৈছোঁ। বেছি গধূলি হ'লে ল'ৰাটোৰ লগত যাবলৈ বেয়া হ'ব নহয়। এই আকৌ আজি আহিবলৈ সময় নাই। আজি তুমি যাব নোৱাৰা ভণ্টি, আজি থাকি যাব লাগিব তুমি। নাই নাই বৌ, থাকিব নোৱাৰোঁ। ঘৰত কাকো কৈও থৈ অহা নাই। বেলেগ এদিন আহিম দিয়ক থকাকৈ। মই কোনো পধ্যে তোমাক যাব নিদিওঁ। ল'ৰা ছোৱালীকেইটাক দেখিছানে কিমান ধুনীয়াকৈ খেলি আছে তাহাঁতি? তুমি যদি এনেকৈ ল'ৰাটোক লৈ যাগৈ আমাৰ ছোৱালীজনীয়ে বেয়া নাপাব জানো? তাই মনত দুখ পাব নহয়। নালাগে আজি যাবলৈ। আজি থাকি যোৱা, কাইলৈকৈ মই স্কুটিত থৈ আহিমগৈ। কিন্তু বৌ। নাই 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 নাই, কোনো কিন্তু নাই। মই ভাইটিৰ লগত কথা পাতিম। তথাপিও তুমি আজি যাব নোৱাৰা। তাৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছা আৰু ইমান সোনকালে যাব পাবানে? মুঠতে আজি তুমি থাকি যাবই লাগিব। বৌৰে ইমানকৈ কৈছে, থাকি নাযাওঁনো কেলে? মা, একো নহয় দে। এতিয়া সৰু বৌ আছে নহয় ঘৰত, একো চিন্তা কৰিব নালাগে। তই ইয়াত নিজৰ ইচ্ছামতেও থাকিব পাৰিবি। ইমান ভাবিবলৈ একো প্ৰয়োজন নাই। ঠিক আছে বৌ, তোমালোকে ইমান জোৰ কৰিছা যেতিয়া নাযাওঁ দিয়া। কিন্তু কাইলৈকৈ মোক থৈ আহিবগৈ লাগিব। অঁ, তোমাক থৈ আহিম দিয়া।
এতিয়া তোমালোকে কথা পাতা, মাক আৰু জীয়েকে ইমান দিনৰ মূৰত লগ পাইছা নহয়। ঘৰলৈ অহাটোৱে কম আছিলে নে? আৰু থাকিও যাবলৈ কৈছে যে। কিনকিনিজনী আৰু কাম নাই। তাই বাৰু কিয় ৰখাব লাগে? ভাবিছিলোঁ দিনটো সহ্য কৰোঁ, গধূলি হোৱাৰ আগতে যাবগৈ বুলি। নাই, কিনকিনিয়ে যাবই নিদিলে তাইক। কিহৰ ইমান মৰম জাগিছে নাজানো। অশান্তি পাই যাওঁগে মানে। কি হ'ল হিয়া? যোৱা আকৌ পাকঘৰত লাগাগৈ। সৰু বোৱাৰীক অকলে কাম কৰি থকা দেখিছোঁ। ভণ্টি আহিছে ইমান দিনৰ মূৰত। দুইজনীয়ে মিলিজুলি কিবা এটা বনোৱাগৈ আকৌ ভালকৈ। ভণ্টিয়ে অহাৰ নামতে খাব পাওঁ বা। সেইবোৰ কৈ মোৰ মূৰটো গৰম কৰি নিদিব। মই একদম ফূৰ্তিত থকা নাই নহয় তোমাৰ ভণ্টি আহিছে বুলি। আহিব আৰু খাব গুচি যাব। কাম এখন যে সহায় কৰি দিওঁ সেয়া নাই। না মায়ে কাম কৰি সহায় কৰি দিয়ে না কোনোবাই। এতিয়া কিনকিনি আহিলে বুলিয়ে অলপ মই শান্তি পাওঁ। কামৰ তাইও ভাগ লয়। নহ'লেতো কাম কৰি কৰি মৰিছিলোঁ। তাই জানো কাম কৰি দিয়ে কেতিয়াবা? আৰু ভণ্টিও জানো আহিলে কামত সহায় কৰি দিয়ে? সেইবোৰ বাদ দিয়াচোন এতিয়া। কিনকিনি আহিলতো, দুবাকটো সাৰথি পালা। আপুনিতো ক'লে তেনেকেই ক'ব। মই ভালদৰে জানো মোৰ ফালে আপুনি কেতিয়াও নহয়। আহা, মোৰ ভুলেই হ'ল তোমাক এনেকৈ কৈ। আৰু তোমাৰ ইচ্ছা জাগিলে কাম কৰিবা, নহ'লে নকৰিবা। ক'বলগীয়া একো নাই, মই জাষ্ট ফূৰ্তিতে কথাটো কৈ পালোঁ। ভনীয়েকে আহিছে বুলি বৰ ফূৰ্তি। কোৱা ফূৰ্তি নহ'বনে আৰু? তাই যে মাজতে এৰিয়ে দিছিলে ঘৰলৈ আহিবলৈ। ইমান দিনৰ মূৰত আহিছে, ভণ্টিজনীক লগ পাইছোঁ। ফূৰ্তি নহ'ব নেকি আৰু? বাইদেৱে চাগে মোক বেয়াই পাইছে। ৰুমৰ পৰা দেখোন তেওঁ ওলোৱাই নাই। দিনটোতো নোলালেই, এতিয়াতো ৰাতি হ'ল। ৰাতিও নোলাব নেকি বাৰু? মোৰেই বেয়া লাগিছে। ইফালে মিলালে সিফালে নিমিলে। আৰু ইফালে কোনফালৰ পৰা আৰম্ভ কৰোঁ একো ধৰিবই পৰা নাই। কোনটো বনাওঁ জানো আগতে? বাইদেৱে থকা হ'লে বেছি ভাল লাগিলেহেঁতেন। তেওঁ আকৌ বহুত এক্সপিৰিয়েঞ্চ আছে এইবোৰ বনাই থকাৰ। দেখিলা কিনকিনি? কেনেকৈ মাক জীয়েক দুয়োজনীয়ে মিলি মহলা মাৰি আছে কথাৰ। কি হ'ল বাইদেউ? মা আৰু ভণ্টিৰ কথা কৈছোঁ। কেনেকৈ ড্ৰয়িং ৰুমত বহি দুয়োজনী মাক জীয়েকে কথাৰ মহলা মাৰি আছে দেখা নাই জানো? অঁ দেখিছোঁ। তাই যে অলপো কাণ্ড জ্ঞান নাই জানা, বৌখেতক যে কামত সহায় কৰি দিব লাগে বুলি। মাও হে জীয়েকজনী যে আহিছে, বোৱাৰীকেইজনীক অলপ কাম কৰি দিওঁ সেইবোৰ নাই। সেইকাৰণে মোৰ ভাল নালাগে। ভণ্টিও সেই আগতে আহে, একো কামত সহায় নকৰে। মাও একো কামত সহায় নকৰে। কেনেকৈ মৰম লাগিব কোৱাচোন? সেইকাৰণে মই তাই আহিলে মানে জিতি বলকি দিওঁ। তাই এইখন ঘৰত অহাতকৈ মই সেইকাৰণে নহাটোৱেই ভাল পাওঁ। তেনেকৈ কিয় কৈছে বাইদেউ? ইমান দিনৰ মূৰত মাক জীয়েক লগ পাইছে, কথাৰ মহলা মাৰিবই আৰু। আমিওতো ঘৰত গ'লে তেনেকৈয়ে মাৰ লগত কথা পাতি থাকোঁ। আপুনি জানো ঘৰত কথা নাপাতে আপোনাৰ মাৰ লগত? মইনো ক'ত এনেকৈ কথা পাতিবলৈ পাওঁ? ঘৰত গ'লে দেখোন মাক উল্টাই কামহে কৰি দিবলগীয়া হয় মোৰ। ঘৰত গৈ মই এনেকৈ মাক কামত সহায় নকৰাকৈ নাথাকোঁ নহয়। বাইদেউ আপুনি মাকহে কামত সহায় কৰি দিয়ে, আপোনাৰ বৌক কৰি দিয়ে জানো? আপোনাৰ দেখোন বৌৱে নাই, সেইকাৰণে আপুনি বুজি নাপায়। আপোনাৰ মা আছে অকল। গতিকে আপুনি জানো মাকৰ কাম কৰা চাই থাকিব পাৰিব? সেইকাৰণে আপুনি সহায় কৰি দিয়ে মাক। আৰু ইয়াত দেখোন আমি দুয়োজনী বোৱাৰী আছোঁ। তাতেনো ভণ্টিয়ে কি কৰিব? আৰু কৰিব ল'লেও জানো আমি কৰিবলৈ দিম? আচলতে আপুনি বুজা নাই। আপোনাৰ বৌ থকাহেঁতেন আপুনিও বুজি পালেহেঁতেন। আচলতে মাকৰ ঘৰলৈ গৈ অপমান খোৱাটো কিমান দুখৰ কথা। আপুনি বৌ নাই কাৰণেহে গৈ সহায় কৰি দিয়ে। আপুনিও জানো বৌ এজনী থকাহেঁতেন ইমানকৈ কাম কৰিলেহেঁতেন জানো? অকল মায়ে কাম কৰি থাকে বুলি আপোনাৰ বেয়া লাগে। কাৰণ নিজৰ মাকজনীক কাম কৰি থকানো কোনে চাব পাৰে বেছিকৈ? সেইকাৰণে আপুনি সহায় কৰি দিয়ে। আৰু আপোনালোকৰ ঘৰ আৰু এইখন ঘৰৰ মাজত বহুত পাৰ্থক্য। ইয়াত দুজনী বোৱাৰী আছোঁ। আৰু কেতিয়াবা আপুনি কৈ পাইছে জানো তেওঁলোকক কিবা এটা কৰি দিবলৈ? তেওঁলোকে নকৰোঁ বুলি কৈছেনে আপোনাক? এনেকৈতো কোৱা নাই। আপুনি কেতিয়াবা কাম কৰিবলৈ কৈ পাইছেনে মা বা ভণ্টিক? নাই কোৱা। তেনেহ'লে ভুল কাৰ গাত বাইদেউ? আপোনাক যদি কিবা এটা কামত সহায় লাগিছিলে আপুনিনো নক'লে কিয়? বৌ কিবা কামত সহায় কৰি দিব লাগিব নেকি? নাই নাই ভণ্টি, নালাগে। আজি তুমি আমাৰ ঘৰৰ আলহী, গতিকে তুমি কাম কৰিবলৈ একো প্ৰয়োজন নাই। আমি দুজনী বোৱাৰী এনেই আছোঁ নেকি? ঠিক আছে বৌ, পুৰি বনোৱা সময়ত মোক মাতি দিব। দুজনীয়ে মিলিয়ে বনাম, তেতিয়া সোনকালে হ'ব। ঠিক আছে ভণ্টি, মই ক'ম বাৰু। ঠিক আছে বৌ। দেখিলে বাইদেউ, হয়তো চাগে তাই কাম কৰিবলৈ বিচাৰে। আপুনিহে তাইক কেতিয়াও কোৱা নাই। কিনকিনি ভুল মোৰ গাতেই। মই এতিয়াহে বুজি পাইছোঁ। আচলতে মই কেতিয়াও মা বা ভণ্টিক কাম পাচিয়ে পোৱা নাই। খঙতে মই নিজেই কামবোৰ কৰি থাকোঁ, আনকি কাকো নকওঁ। সেইকাৰণে ভণ্টি আহিলে জিতি বকি পাওঁ, কাজিয়া কৰোঁ, ঘৰখন অশান্তি কৰোঁ। কিন্তু তাইক মই কেতিয়াও কৈ নাপালোঁ। তাই কিবা এটা কৰি দিওঁ বুলি ক'লে মই নালাগে নালাগে বুলিহে কওঁ। কিন্তু মনত মোৰ বহুত খং উঠে। সেয়া বাইদেউ, এতিয়া বুজি পালে নহয় ভুলটো কাৰ গাত? অঁ কিনকিনি আৰু মাৰ ক্ষেত্ৰতো তেনেকুৱাই। কিবা এটা কাম কৰিবলৈ হ'লে মই নালাগে নালাগে বুলি নিজে আগবাঢ়ি কৰোঁ। পাছত আকৌ নিজে খং উঠোঁ। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মোৰ কাৰণে সকলোৱে মনত কষ্ট পালে। একো নহয় বাইদেউ, জীৱনত এইবোৰ ভুল হয়েই আৰু। কিন্তু ভুলবোৰ বুজি শুধৰাব লাগিব। আপুনি আৰু ভণ্টিক যাতে এনেকুৱা ব্যৱহাৰ আৰু কেতিয়াও নকৰে। নকৰোঁ কিনকিনি, ব'লক এতিয়া কামত ধৰোঁগৈ। ব'লা।
ভালকৈ যাবা আৰু ঘৰলৈ আহি থাকিবা। জুৰি, মই জানো তুমি ঘৰলৈ কিয় নাহা। আগৰ কথাবোৰ ধৰি নাথাকিবা জুৰি। আচলতে মই আগতে বুজিয়ে পোৱা নাছিলোঁ। নিজৰ বৌ নাই যে ঘৰত, সেইকাৰণে ননন্দৰ অনুভৱবোৰ মই বুজি নাপাওঁ। মোক ক্ষমা কৰি দিবা তোমাক আগতে কৰা ব্যৱহাৰবোৰৰ কাৰণে। মই আৰু তোমাক কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ আগৰ নিচিনা। মই এতিয়া সকলো বুজি পালোঁ। আজি হয়তো কিনকিনি নথকাহেঁতেন মই বুজিয়ে নাপালোহেঁতেন নিজৰ ভুলবোৰ। মোক ক্ষমা কৰি দিবা ভণ্টি। আগৰ নিচিনা বেয়া পাই তুমি ঘৰলৈ নাহাকৈ নাথাকিবা। বৌ, হয়, আগতে মই সেইটো কথাৰ কাৰণে অহা নাছিলোঁ বাৰু, কিন্তু এইবাৰ আহি মোৰ বহুত ভাল লাগিলে। নিজৰ মাকৰ ঘৰতনো কোনে তেনেকুৱা ব্যৱহাৰ সহ্য কৰিব কওকচোন। মই আপোনাক বেয়া পাই থকা নাই বৌ, আৰু আপুনিও যাতে কেতিয়াও মোক তেনেকুৱা ব্যৱহাৰ নকৰে, মই তাকে আশা কৰিছোঁ। অঁ ভণ্টি, আৰু কেতিয়াও তুমি তেনেকুৱা ব্যৱহাৰ নোপোৱা। ঠিক আছে বৌ, এতিয়া মই গৈ থাকোঁ। আপোনালোকে থাকক, মা আহিছোঁ। যা ভালকৈ যাবি। ঠিক আছে যোৱা, আৰু সোনকালে লগ পাম বুলি আশা থাকিল।